আজি ৰাতিপুৱাই মুখ হাত ধুই মেলি ব্ৰেকফাষ্টৰে চাওকচোন ফ্ৰুট বাউল এটা লৈ লৈছোঁ মধুৰি আৰু আপেলৰ খাই পেলাই ঘৰটো অকণমান চাফ চিকুণ কৰি ডাইৰেক্ট গাটোকে ধুই ল'লোঁগৈ আৰু এফালে বনালোঁ দুপৰীয়াৰ লাঞ্চৰ কাৰণে মানে দেখিছেই ন কণীৰ তৰকাৰী খাম কৈ আছিলে মাহঁতে তো খাই মেলি এইফালে ওলাই ল'লোঁ এনেই ওলাই যাওঁ বুলি এনেকৈ একো প্লেনিং নাছিলে পংকজে ক'লে ওলা বুলি তো ওলাই ল'লোঁ তো এতিয়া গৈ আছোঁ মই ওলাই পেলাই ইয়াৰ কাৰণে ৰখি আছোঁ আৰু দেখিছে ন ৰাস্তাটো বনাই আছে যিহেতু পূৰা ধূলি তাৰপিছত আমি আহিলোঁ চেপনৰ বৰুৱা ধাবালৈ তাৰ বোলে কিবা খাবলৈ মন গৈছে ছাগলী মাংস আৰু ৰুটি খাই ল'লোঁ খাই পেলাই আকৌ এইফালে মিঠাই চাহ খালোঁহি তো সেয়াই এনেকৈ অকণমান ওলাই আহিলোঁ আৰু গধূলি সময়ত সেয়া দেখিছেই ন ইমান ধুনীয়া ভিউ এইফালে তো ঘৰ আহি এইফালে প্ৰজেক্ট কৰিলোঁ এছাইনমেণ্ট যোনটো কৰি আছিলোঁ কৰোঁতে ৰাতি হ'ল তো ৰাতি এইফালে মই বেংগন ফ্ৰাই বনালোঁ ডিনাৰৰ কাৰণে তো আজিৰ কাৰণে আহিছোঁ দেই থেংক ইউ ফৰ ৱাচিং বাই বাই